অসমৰ কলাগুৰু কাক কোৱা হয়? অসমৰ প্ৰধান ভাষা কি? সো হে গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আৰু এইখন ভিডিঅ'ত আপুনি জাষ্ট অসমৰ ভিতৰত কাক কি কয়, কোনে কি আছিল সেই বিষয়ে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। তো বলক এই প্ৰশ্নকেইটা চাই লওঁ। অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল? অসমৰ প্ৰধান ভাষা কি? অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসমৰ কলাগুৰু কাক কোৱা হয়? অসমৰ সংগীত সূৰ্য কোন আছিল? সো হে গাইজ, আজি এই প্ৰশ্নকেইটা আপোনাৰ ওচৰত কেনে লাগিল আৰু আপুনি কিমানকেইটা প্ৰশ্ন উত্তৰ জানিছিল নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা প্ৰশ্নৰ আমাৰ অসমৰ ভিতৰৰ পাৰ্ট 2 লৈ আহিম যদি আপুনি মোক ছাপোৰ্ট কৰে। আৰু আপোনাৰ যদি এইখন ভিডিঅ' অলপ ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকৰ কাৰণে মোক আকৌ নেক্সট পাৰ্ট বনাবলৈ বহুত সহায় কৰিব। তো আজিৰ কাৰণে এইখিনি, লগ পাম আপোনাক আকৌ এখন ভিডিঅ'ত। ভাল থাকক, সুস্থ থাকক, টেক কেয়াৰ এণ্ড জয় আই অসম।